নমস্কাৰ সকলোকে স্বাগতম জনাইছো সুপ্ৰভাত অসম ইউটিউব চেনেললৈ বহুতে মোক এটা কমেন্ট কৰি আছিল CMAA আগৰ সেকেন্ড কিস্তি টকা কেতিয়া মুকলি হ'ব যেহেতু প্ৰায় সকলোখিনি আসলিয়ে মুকলি হৈ আছে লাহে লাহে 2.0 সকলৰো প্ৰায় শেষ হৈছে তো এতিয়া আপোনালোকৰ বাবে ভাল খবৰ আহি গল যি সকল 1.0 হিতাধিকাৰী আপোনালোকৰ বাবে ফাইনালি ডেট প্ৰকাশ কৰিছে এতিয়া কেতিয়া পাব আপোনালোকে কোনটো তাৰিখত পাব সকলোখিনি জানিব পাৰিব ভিডিওটো আপোনালোকে যদি ভালদৰে চাই আৰু যদিহে আপোনালোকে পইচাটো পাই যায় তাৰ পাছত আপোনালোকৰ নেক্সট স্টেপ কিছু আছে আপোনালোকৰ ট্ৰেনিং হ'ব তাৰ পাছত নেক্সট 25000 আপোনালোকক দিয়া হ'ব এতিয়া বহুতে মোক খুজি আছে যে ট্ৰেনিং কেতিয়া হ'ব 2.0 বা ট্ৰেনিং ইলেকশ্যনৰ পিছত হ'ব নে আগত হ'ব সেইখিনি কথা মই কম তাৰ লগতে ট্ৰেনিংৰ সময়ত আপোনালোকক কি ডকুমেন্টছ লাগিব সকলোখিনি স্টেপ বাই স্টেপ জনাম চেনেলটো আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকক যি সকল 1.0 হিতাধিকাৰী তেওঁলোকৰ বাবে ভাল খবৰ এটোৱে যে আপোনালোকে 11 মাৰ্চত সেকেন্ড কিস্তি টকাটো পাব লাইভ CM ছাৰে জনাইছে কেবিনেট বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰিছিল তেওঁ তো তাতে CM ছাৰে কৈছে যে যি সকল 25000 যুৱক যুৱতী আগৰ 1 লাখ টকা পাইছে সেই সকলক 11 মাৰ্চ 2026ত টকাটো প্ৰদান কৰিব সেকেন্ড কিস্তিৰ কোন সকলে পাব যি সকলে হদ ব্যৱহাৰ কৰিছে আৰু আগৰ ভিডিওটোত মই আপোনালোকক জনাইছিলো যে তেও ইতিমধ্যে কৈছে যে 13000 মানুহেহে মাত্ৰ এই সেকেন্ড কিস্তি টকাখিনি পাই যাব তো হেখিনি মই আৰু কইনা থকো আপোনালোকে সেই ভিডিওটো চালে আপোনালোকে জানিব পাৰিব ঠিক আছে এতিয়া যি সকলে পইচা পাই গল বা 11 তাৰিখে পাব ইয়াতে 1.0 বা 2.0 বুলি কথা নাই যি সকলে পইচা পাব তেওঁলোকে ইয়াৰ পিছত ট্ৰেনিং হ'ব আপোনালোকৰ প্ৰত্যেকৰে ডিস্ট্ৰিক্টতে ইয়াৰ আগতে অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তাৰ পাছত MSME ডেভেলপমেন্ট ইনষ্টিটিউট এনেকুৱা ইনষ্টিটিউট সমূহত ট্ৰেনিং দিছিলে এতিয়ালৈকে যেহেতু ট্ৰেনিংক লৈ নোটিছ দিয়া হোৱা নাই আৰু হ'ব পাৰে যে এটো সিয়ৰ নহয় যদিও লিষ্ট এখনো আপোনালোকক উলাব পাৰে যে কোনখন জিলাত কোড ট্ৰেনিং দিয়া হ'ব তেনেকৈ এখন লিষ্ট আহিব পাৰে আৰু ডকুমেন্টছ আপোনালোকে কি লৈ যাব যদি আপোনাৰ মনত সন্দেহ আছে আপোনালোকে ভিডিওটো চাই যাওক যিখিনি ডকুমেন্টছ লৈ যাব ইয়াতে মই আপোনালোকক প্ৰথম ডকুমেন্টছটো যে আপোনালোকে প্ৰথম কিস্তি পালে তাৰ এটা লেটাৰ আপোনালোকে লৈ যাব লাগিব এতিয়া আপোনালোকৰ ফোনত মেছেজ আহিছিল আত্মনিৰ্ভৰত সিলেক্ট হোৱা বুলি তো সেই মেছেজটো আপোনালোকে টকাখিনি পোৱাৰ সময়ত যদি কিবা কাগজ দিছিলে তো হেতু আপোনালোকে লৈ যাব লাগিব আৰু বাকিখিনি আপোনালোকে লৈ যাব আধাৰ কাৰ্ড পেন কাৰ্ড তাৰ পাছত আপোনালোকে ট্ৰেনিং কমপ্লিট কৰিলে আৰু কমপ্লিট হোৱাৰ পিছত এখন সাৰ্টিফিকেট পাব আপোনালোকে আৰু সেই সাৰ্টিফিকেটখন দেখুৱালেহে আপুনি নেক্সট পইচাখিনি পাব তো আপুনি প্ৰথম কিস্তি পালে বা দ্বিতীয় কিস্তি পালে খুব সোনকালে আপোনালোকৰ বাবে আপডেট আহিব ট্ৰেনিংক লৈ আৰু কোনে পালে এতিয়া পইচাটো এটা কমেন্ট কৰি আমাক জনাব আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব সকলোবোৰ আপডেট মোৰ চেনেলত পাই থাকিব ধন্যবাদ